নমস্কাৰ মৰমৰ কলেজ এটা নতুন স্বাগতম জনাইছো। তো আজি এটা ৰেচিপি বনাব যাই আছো, মানে চিকেন। তো মানে এতিয়া ৰাতি আহিছে, ৰাতি তো দিনত নাই না, মানে দিনত সময় নাপাওঁ না, বহুত কাম থাকে আৰু এইগিলা চৌকাখন ৰেডি কৰাই হৈছে আমাৰ বৰদেউতা। পুৰা নেক্সট লেভেলৰ নিচিনা পুৰা সময় নাপায়। তো মানে বৰদেউতাই মানে চৌকা বনাইছে বঢ়িয়া ধুনীয়াকৈ নেক্সট লেভেল একেবাৰে পুৰা। তো এনেকুৱা চৌকা উঠি লাগে মোক কৈ দিব, বঢ়িয়াকৈ অৰ্ডাৰ দি দিব বঢ়িয়া। এই বেছি নহয়, 2001 টাকা। তো কলি যাব বঢ়িয়াকৈ এইখিনি মাংসখিনি, আৰু ইয়াতে দৈ আছে, ইয়াতে জিৰা, তো ধনিয়া, আৰু ইয়াতে ৰেড চিলি, ইয়াতে জিৰা, আৰু ইয়াতে আছে বঢ়িয়াকৈ আদা আৰু নেহৰু, আৰু ইয়াতে মাংসটো, ইয়াতে আছে বিলাহী, তাৰপিছত নেমু, পিঁয়াজ, তাৰপিছত আছে জলকীয়া, লং আৰু কিবা কিবি, আৰু ইয়াতে সেই আছে বাদাম, এটা মেইন বস্তু। আৰু ইয়াতে মানে বঢ়িয়াকৈ সানি ল'ব লাগিব মেৰিনেট। দৈ দিলা বঢ়িয়াকৈ বৰমাই মছলা, জিৰা মিট মছলা, তো ধনিয়া, কাশ্মীরি, তো পুৰা ৰং তো কলিজা চবখিনি মছলা চছলা দি ল'লোঁ, বঢ়িয়াকৈ সানি ল'ব লাগিব এনেকৈ বঢ়িয়াকৈ। তো আৰু আজি মানে টুপি বাটা মাৰলা, এইটো মানে ষ্টাইলটো অলপ কৈ দিবচোন। তো আজি টুপি এনেকুৱা বনাইছোঁ, সানি পেলাই লওঁ বঢ়িয়াকৈ। তো কলিজা বঢ়িয়াকৈ খানা হৈ গ'ল। তো মানে আধা ঘণ্টামান ফ্ৰিজত থৈ দিব লাগিব বঢ়িয়াকৈ। তো কলিজা চৰু হৈ দিলোঁ বঢ়িয়াকৈ, মানে গৰমে হোৱা নাই, টেষ্ট কৰি চাইছিলোঁ। তো অলপমান গৰম হওক, তো আৰু এইগিলা চবখিনি মানে ফ্ৰাই কৰিব লাগিব বঢ়িয়াকৈ। তো ফ্ৰাই কৰি পেলাই বঢ়িয়াকৈ ভাজিব লাগিব, ফ্ৰাই কৰি পেলাই আৰু ধুনীয়াকৈ মানে মিক্সিত বটিব লাগিব। তো বঢ়িয়াকৈ মানে এইখিনি ফ্ৰাই কৰি লওঁ। তো কলিজা বঢ়িয়াকৈ তেলখিনি গৰম হৈ গ'ল। তো বঢ়িয়াকৈ এইখিনি দিম। তো কলিজা আৰু বিলাহীখিনি বঢ়িয়াকৈ দি লওঁ। অলপ বঢ়িয়াকৈ ভাজি লওঁ। তো কলিজা এনেকৈ 10 মিনিটমান বঢ়িয়াকৈ ভাজিলোঁ। তো মানে মাংসটো বঢ়িয়াকৈ ভিজৰ পৰা লৈ আহোঁ। তো কলিজা বঢ়িয়াকৈ মাংসটো ওলাই লওঁ, আধা ঘণ্টামান হ'ল। তো কলিজা বঢ়িয়াকৈ এইখিনি কাঢ়ি লওঁ, এইখিনি মানে পিচিব লাগিব। বঢ়িয়াকৈ এইখিনি মাংসখিনি ফ্ৰাই কৰি লওঁ, বঢ়িয়াকৈ তেলটো দি লওঁ। আৰু এটা কথা ক'ম বুলি ভাবি আছিলোঁ মই, মানে 1.5 কেজি মানে মাংস আনিছিলোঁ। তো মানে পাহৰি গৈছিলোঁ, কৈ দিলোঁ বঢ়িয়াকৈ। কলিজা এইখিনি বঢ়িয়াকৈ মিক্সিত পিচি ল'ব লাগিব বঢ়িয়াকৈ 2 বাৰ। তো পিচি লওঁ, ফ্ৰাই কৰি লওঁ মানে, আৰু টচ লৈ পেলাই আকৌ বনাব লগা হৈছে মানে। অলপ মাথাটো দি লওঁ বঢ়িয়াকৈ, অলপ আদা হ'ব না। তো বাটাৰখিনি বঢ়িয়াকৈ দি ল'লোঁ। তো কলিজা বঢ়িয়াকৈ যিখিনি দি লওঁ, এইখিনি
তো বঢ়িয়াখিনি বঢ়িয়াকৈ মিক্স কৰি লওঁ কি তো কলি যাব বঢ়িয়াকৈ মাংসখিনি বঢ়িয়াকৈ দি ল'লোঁ ভগৱানক চিন্তি নাজানো আজি বঢ়িয়াকৈ মিক্স কৰি দিয়া তো কলিজাক অলপমান সিজবা দি আছোঁ মানে অলপমান সিজে কাম না কি তো কলিজা পুৰা বেলুন ফুলাৰ নিচিনা ফুলি আছে চাই লওক এই তো কলিজা অলপ সবাই হ'লে আৰু অলপমান তুলবা দাং বঢ়িয়াকৈ তো কলিজা বঢ়িয়া ধুনীয়াকৈ হৈ গ'ল তো এতিয়া মানে বঢ়িয়াকৈ নামে ল'ব লাগিল তো আৰু নামে পেলাই আজি পুৰা খাবা আৰু কথা আজি পুৰা তো কলিজা বঢ়িয়াকৈ ভাতটো ভাজি ল'লোঁ তো চিকেন বাটাৰ মছলা হৈ গ'ল পুৰা লেগ পিচ এই হৈ গ'ল তো বঢ়িয়া খাই লওঁ খাই পেলাই লগ পাই আছোঁ আৰু তো কলিজা যিখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আৰু কিয় মোৰ চেনেলটো ভিজিট কৰিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে বাই বাই